1 2 3 Hey guys, স্বাগতম টু মাই নিউ ভিডিঅ' এইটো এটা কোনো ব্লগ ভিডিঅ' নহয় এইটো মই এনেকুৱা এটা মানে ট্ৰিক শিকাই দিম আপোনালোকক মানে আপোনাক তুমি বুলিয়ে ক'ম এতিয়া মোৰ আহি যায় আপুনি বা তুমি বুলি আহি যায় তো এনেকুৱা এটা ট্ৰিক শিকাম যে ঘৰতে আপুনি কেনেদৰে বটলৰ সহায়ত মানে এটা ৰকেট বনাই উৰাব পাৰে তো ট্ৰিকটো মই অসমীয়াতে এইটো এক্সপ্লেইন কৰি আৰু এক্সপেৰিমেণ্ট কৰি আপোনালোকক দেখাই দিম তো আহক ইফালে আহক তাৰ কাৰণে আপুনি লৈ আহিব নিজৰ ঘৰত যদি পাম্পাৰ নাথাকে তো বেলেগৰ ঘৰতে ভাঙা চিঙা এটা পাম্পাৰ পালে চুৰি কৰি লৈ আহিব মোৰ নিচিনা মোক আজি ল'লে আৰু এইটো বাদ দিয়ক এইটো ইগন'ৰ কৰি ইফালে চাওক ইফালে তো এক্সপেৰিমেণ্ট কৰোঁতে এটা বটল লৈ ল'ব লাগিব বটলটোত পানী লৈ ল'ব লাগিব আৰু পানীৰ লগত বটলটো মুখানুই মানে চাইকেলৰ যিটো বল টিউব হয় সেইটো লগাই ল'ব মজাকৈ লগাই লৈ এইটোত লগাই দিব মজাকৈ আৰু ইয়াৰ কাৰণে এইটো মই বহুত কষ্টৰে বনাইছোঁ তো জ্বালাই চিষ্টেমত বুলি ক'ব পাৰা তো এইটো মই একদম প্লাষ্টিকৰ বহুত বস্তু পুৰি পুৰি লগাই যাতে হাৱাটো ওলাব নোৱাৰে সেনেকুৱাকৈ লগাই লৈছোঁ তো আপোনালোকেও এনেকৈ লগাই ল'ব তাৰপিছত পূৰা পাম্প দি পেলাই এইটো টাইট কৰি ল'ব আৰু তাৰ লগত মুখনিটোত মানে এই চাইকেলৰ যিটো বল টিপ থাকে সেইটো মজাকৈ লগাই লৈছোঁ তাৰ কাৰণে অলপ জ্বালাই চিষ্টেম নহয় প্লাষ্টিক পুৰি অলপ হেৰি কৰি লৈছোঁ আৰু তাৰ কাৰণে এইটো যোৰা লগাবলৈ এটা ফেভিকুইড ব্যৱহাৰ কৰিছোঁ ফেভিকুইড আঠা ফেভিকুইডটো পূৰা লগাই তো এতিয়া আমি এইটোক পাম্প দিব লাগিব এতিয়া মুখনি লগাই এইটোক পূৰা পাম্প দি টাইট কৰিম ক্লিক কৰক তো মই পাম্পাৰটো লৈ ল'লোঁ তাৰ লগতে এইটোত মুখনি লগাই এতিয়া মই ইয়াক পাম্প দিব লাগিব চাব মই অকলে পাম্প দিম কাৰণ ডিজিটেল হয় না ভাঙা চিঙা হ'লেও আমাৰ ডিজিটেল চলা ইয়াৰ কাৰণে ইয়াক প্ৰথমতে পাম্প দি ল'ব লাগিব তো চিম্পলি আমি মজাকৈ এইটোক ধৰে পাম্প দি লৈছোঁ পাম্পটো হৈ গৈছে তো আমি এতিয়া গাইজ লিক ৰখি গৈছে তো সেইটো কাৰণে কোনো হেৰি নাই তো আমি চিম্পলি এইটো উৰাবলৈ চেষ্টা কৰিম এতিয়া চাই থাকক ইফালে তো এইখিনি জেগা মোৰ কাৰণে বহুত ভাল লাগিছে তো এইখিনি জেগাতে মই উৰাবলৈ চেষ্টা কৰিম এইটো চাই থাকিব কুকুৰ মোক ভিজিছে সেইটো নেদেখা মোৰ ফালে দেখা অৱস্থা এক্সপেৰিমেণ্ট কৰিব গ'লে ক'ত গৈছে মই দেখাই দি আছোঁ সেইফালে আহক উৰি ওপৰত গৈছিল ওপৰত যোৱাৰ পিছত আহি তলত আহি পৰিল কিমান ওপৰত যাই দেখিছে এইফালে এইটো নেক্সট বাৰ মই 1 নম্বৰ ট্ৰাই কৰিলোঁ এবাৰ ট্ৰাই কৰিলোঁ তো এইটো নেক্সট বাৰ ট্ৰাই কৰি আছোঁ কাৰণ ফাৰ্ষ্টৰটো ইমান ভালকৈ দেখা পোৱা নাছিলে হ'বলৈ আপোনালোকে আৰু গাইজ কমেণ্টত জনাব যে এইটো মোৰ ভিডিঅ' চোৱাৰ আগত কোনে কোনে ঘৰত ট্ৰাই কৰি চাইছে কমেণ্টত জনাব টাইম নাইকিয়া হৈ গ'ল গাইজ 1 2 3 জাগা ছেড়ে ওই बे अभी मजा आएगा ना भिड़ो गाइस এইটো পানী ভৰাৰ পিছত যেটো প্ৰেছাৰ পৰে হেতুৰ ফলত এনেকুৱাকৈ উৰি যায় তো আৰু এবাৰ ট্ৰাই কৰিম আমি চাই থাকিব দেখা দিও ঘুঞ্চি আবে চাও নাই গাইছ এইটো বটলটো চাও ক'ত সোমাই গৈছে মই এতিয়া পানীত লৈ পেলাই পানীত নামি আহি আছোঁ সাঁতুৰিব লগা হৈছে ইয়াত পানীটো অলপ ভৰাই লওঁ নেকি
গাইজ এইটো ৰকেট বনাওঁতে ইমান একো নালাগে বাছ পানী এটা ডাঙৰ বটল চাই খাব এবাৰ পানী